বন্ধুসকল, আজিৰ ভিডিঅ'ত অসম আৰু আহোমসকলৰ বিষয়ে কিছুমান প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নকেইটা অসমৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত প্ৰায়ে ৰিপিট হোৱা দেখা যায়। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। 1 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰাচীন নাম কি আছিল? অসমৰ প্ৰাচীন নাম আছিল কামৰূপ। 2 নম্বৰ প্ৰশ্ন, কামৰূপৰ প্ৰাচীন নাম কি আছিল? কামৰূপৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ। প্ৰশ্ন 3, গুৱাহাটীৰ প্ৰাচীন নাম কি আছিল? গুৱাহাটীৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ। গুৱাহাটী আৰু কামৰূপৰ প্ৰাচীন নাম একেটাই আছিল। প্ৰশ্ন 4, অসম নামটো প্ৰথমে কোনে দিছিল? অসম নামটো প্ৰথমে দিছিল আহোমসকলে। প্ৰশ্ন 5, আহোমসকলে অসমলৈ কেতিয়া আহে? উত্তৰ, আহোমসকলে অসমলৈ আহে 1228 খ্ৰীষ্টাব্দত। প্ৰশ্ন 6, আহোমসকলৰ আগত কোনে অসমত ৰাজত্ব কৰিছিল? আহোমসকলৰ আগত অসমত ৰাজত্ব কৰিছিল কোচসকলে। 7 নম্বৰ প্ৰশ্ন, কোচসকলে ৰাজত্ব কৰাৰ সময়ত অসমৰ ৰাজধানী ক'ত আছিল? কোচসকলৰ দিনত অসমৰ ৰাজধানী আছিল কোচবিহাৰত। বৰ্তমান কোচবিহাৰ হ'ল পশ্চিমবংগত। প্ৰশ্ন 8, আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰটো হ'ব চৰাইদেউত। প্ৰথম আহোম ৰজা চুকাফাই 1261 চনত চৰাইদেউত প্ৰথম আহোম ৰাজধানী স্থাপন কৰে। প্ৰশ্ন 9, আহোমসকলৰ প্ৰথম ৰজা কোন আছিল? উত্তৰটো হ'ব আহোমসকলৰ প্ৰথম ৰজা আছিল চুকাফা। তেওঁ 1228 চনৰ পৰা 1268 চনলৈ ৰাজত্ব কৰিছিল। 10 নম্বৰ প্ৰশ্ন, আহোমসকলৰ শেষ ৰজাজন কোন আছিল? আহোমসকলৰ শেষ ৰজাজন আছিল পুৰন্দৰ সিংহ। তেওঁ 1818 চনৰ পৰা 1819 চনলৈকে একবাৰ ৰজা আছিল। তাৰপিছত 1833 চনৰ পৰা 1838 চনলৈকে দ্বিতীয়বাৰৰ বাবে ৰজা হৈছিল আৰু তেওঁৰ পিছতেই আহোম শাসনৰ অন্ত পৰিছিল। প্ৰশ্ন 11, আহোমসকলৰ কাক কি ৰজা বুলি আখ্যা দিয়া হৈছিল? চুলিকফাক কোৱা হৈছিল ল'ৰা ৰজা। চুখামফাক কোৱা হৈছিল খৰা ৰজা। চুটিনফাক কোৱা হৈছিল নৰীয়া ৰজা। চুহুংমুঙক কোৱা হৈছিল দিহিঙীয়া ৰজা। চুডৈফাক কোৱা হৈছিল পৰ্বতীয়া ৰজা। চুক্লেংমুঙক কোৱা হৈছিল গড়গঞা ৰজা। 12 নম্বৰ প্ৰশ্ন, অসমৰ বৰ্তমান ৰাজধানী ক'ত? অসমৰ বৰ্তমান ৰাজধানী দিছপুৰ, গুৱাহাটীত। প্ৰশ্ন 13, দিছপুৰৰ আগত অসমৰ ৰাজধানী ক'ত আছিল? উত্তৰ, শ্বিলঙত। 14 নম্বৰ প্ৰশ্ন, অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল? 1972 মানে 1972 চনত। প্ৰশ্ন 15, অসমৰ মুঠ মাটিকালি আৰু জনসংখ্যা কিমান? অসমৰ মুঠ মাটিকালি 78,438 বৰ্গ কিলোমিটাৰ আৰু অসমৰ মুঠ জনসংখ্যা 3,11,69,272 জন। 2011 চনৰ লোকপিয়ল মতে। প্ৰশ্ন 16, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো হ'ব অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল ছৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ। প্ৰশ্ন 17, ভাৰত স্বাধীন হোৱাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ। প্ৰশ্ন 18, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? উত্তৰ, ছৈয়দা আনোৱাৰা টাইমুৰ। প্ৰশ্ন 19, অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন? উত্তৰ, শ্ৰী সৰ্বানন্দ সোণোৱাল। 20 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল? উত্তৰ,
অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল আছিল ছাৰ মহম্মদ ছালেহ আকবৰ হাইদৰি। প্ৰশ্ন 21, অসমৰ বৰ্তমান ৰাজ্যপাল কোন? উত্তৰ, অসমৰ বৰ্তমান ৰাজ্যপাল হ'ল প্ৰফেচাৰ জগদীশ মুখী। ধন্যবাদ।